কবিতাৰ শিৰোনাম তুমি। তুমিতো মোৰ কবিতাৰ শব্দ, নহ'লে কাহানিও নিলিখিলো হয় কবিতা। কবি হোৱাৰ ইচ্ছা নাছিল কেতিয়াও মোৰ, তোমাৰ প্ৰেমে মোক কবি বনালে আৰু তোমাৰ প্ৰেমেই মোক ভাল পাব শিকালে। নহ'লে মোৰ কোনো গতি নাছিল, মোৰ কোনো ধৰ্ম নাছিল, আছিল মাথো এটা নষ্ট ল'ৰাৰ পৰিচয়। তোমাক লগ পোৱাৰ আগত যিয়ে মাথো ৰাতি দুপৰলৈ ঘূৰি ফুৰি সময় নষ্ট কৰি লগ বন্ধুৰ সৈতে মদ চিগাৰেট খাই ঘূৰি ফুৰিছিল। তোমাক মূল্যৱান বুলি নকওঁ, কাৰণ মূল্যৱানৰ প্ৰতি সকলোৰে চকু থিয় হৈ থাকে। তুমি মোৰ সপোনৰ পৰী, যাক মই সপোনত কল্পনা কৰিছিলোঁ। পৰী হৈ আহিলা সৰগৰ পৰা নামি তুমি। বহুতো ধুমুহাই লৈ যাব খুজিছিল তোমাক মোৰ পৰা অন্য দিশলৈ, কিন্তু ধুমুহায়ো পৰাজয় স্বীকাৰ কৰিলে মোৰ ভালপোৱাৰ স্পৃহাত। নাজানো কিয় যি ভালপোৱাৰ স্পৃহাত ধুমুহাকো পৰাজয় কৰাইছিলোঁ, সেই ভালপোৱাৰ পৰিজনীয়ে মোক প্ৰত্যেক পলতে নিথৰুৱাৰ বাতৰি আনি মোক চকুত চকু থৈ মোক এৰি যোৱাৰ কথা সহজভাৱে দাঙি ধৰে। তথাপি মোৰ মগজু, মোৰ মন কাহানিও সলনি নহয় তোমাৰ মৰমৰ স্পৃহাত। ভুল বুজাবুজিৰ সমাহাৰৰ বোজা কঢ়িয়াই নিবলৈ নাই কোনো ইচ্ছা মোৰ। ওলাই আহা এইবোৰৰ পৰা, ওলাই আহা আৰু আমি আগবাঢ়ি যাওঁ নতুন দিগন্তৰ সূচনা কৰিবলৈ। ওলাই আহা এইবোৰৰ পৰা, ওলাই আহা আৰু আমি আগবাঢ়ি যাওঁ নতুন দিগন্ত।